হেল্ল' দোস্ত, পোনপ্ৰথমে মোৰ চেনেলটোলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই দীপাংকৰ। আজি যিহেতু দুৰ্গা পূজাৰ উপলক্ষে মই সকলো অসমবাসী ৰাইজক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া প্ৰথমতে মই দোকানলৈ বুলি ওলাই আহিছোঁ। দোকানৰ পৰা লগতে আপোনালোকক দুৰ্গা পূজা দেখুৱাবলৈ যাম ঢকুৱাখানাত। আজি প্ৰথমটো দিন দুৰ্গা পূজাৰ কি ধৰণে উদযাপন কৰা হৈছে। এয়া বৰ্তমান মই চাইকেলেৰে আহি আছোঁ আৰু দোকানত গৈ পাই অলপৰ কাৰণে মই ওলাই যাম। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি মই এয়া আহি আমাৰ দোকানত পালোহি আৰু আমাৰ দোকানত এয়া বৰ্তমান পূজাৰ কাৰণে এইবিলাক চিঙৰা কচৰি আৰু আপোনাৰ এইবিলাক জেলেপি বনোৱা হৈছে। আমাৰ এয়া কাৰিকৰ দাদাই এয়া কামত বিজি হৈ আছে, পুৰা তেওঁ বস্তু বনোৱাত বিজি আছে। আমি তেওঁক সুধিম, দাদা আপোনাৰ নামটো কি ক'বনে? নাম ৰাহুল দাস। তেওঁৰ নাম ৰাহুল দাস। আৰু আপোনাৰ ঘৰ? মুকলি চাপৰি। আপুনি এতিয়া যিহেতু কাৰিকৰ কৰি আছে, আপোনাৰ কিমান বছৰ হৈ গ'ল এই কামটো কৰি থকা? ইয়াত থকা মোৰ 8 বছৰ পৰা আছো। এতিয়া মোৰ থকা 16-20 বছৰ হ'ল। এইখন আমাৰ এতিয়া দোকান চাৰিআলি, এইখন আমাৰ লখিমী হোটেল বুলি কয়। আমাৰ লখিমী হোটেলৰ মালিক হ'ল বৰুৱা হোটেল। আৰু আজি যিহেতু দুৰ্গা পূজা বুলি আপোনাৰ কামটো অলপ বেছি অভাৰ হৈছে চাগে, আনুকালতকৈ অলপ বেছি হ'ব লাগিছে ন? হয়, কালি আমাৰ 12টা বাজিছে। আমি নিমকি, ভুজিয়া, বুনিয়া বনাওঁতে অকণমান ৰাতি 12টা বাজিলে। এতিয়া আমাৰ কচৰি 200 অৰ্ডাৰ, জেলেপি 200 অৰ্ডাৰ আছে আৰু চিঙৰা 200 অৰ্ডাৰ আছে। সেইখিনি আমি দি লওঁ আৰু। তেনেহ'লে আপুনি আপোনাৰ কামত এতিয়া যিহেতু ব্যস্ত আছে, আপোনাৰ আজি পূজাৰ বতৰ যিহেতু কামো বহুত চলি আছে ন? তেনেহ'লে আপোনালোকে দেখিব পাৰিলে এয়া আমাৰ দোকানতে এয়া বস্তু বনোৱা মেলোৱাত পুৰা মানুহ বিজি হৈ আছে। আৰু এয়া চিঙৰাৰ কাৰণে এয়া ইয়াতে চিঙৰা মছলাও বনাই থোৱাগৈ আছে। এতিয়া তেওঁ লাহে লাহে বনাই গৈ থাকিব, যিহেতু তেওঁ এতিয়া অকলশৰীয়া। আৰু দোস্ত, এতিয়া আমি যাম ঢকুৱাখানাৰ পূজা চাবলৈ। পূজা যিহেতু আমাৰ বেংগলী সংস্কৃতিয়ে বেংগলীৰ প্ৰতি মানে ঢকুৱাখানাৰ বেংগলী প্ৰতিৰ উদযাপন কৰিছে। তাতে প্ৰায় 50 বছৰ হৈ গ'ল দুৰ্গা পূজা পাতি থকা, আৰু আজি 50 বছৰ হৈ যোৱাৰ কাৰণে আমাৰ ঢকুৱাখানাত দুৰ্গা পূজা উদঘাটন কৰিবৰ কাৰণে আমাৰ মন্ত্ৰী নৱ কুমাৰ দলে ডাঙৰীয়া আহিছে। তো বলক আমি এবাৰ তেওঁক চাবলৈ যাওঁ আৰু আপোনালোকক লগতে তেওঁকো দেখুৱাম আৰু দুৰ্গা পূজাও চাম। তো বলক দোস্ত। দোস্ত, এতিয়া আপোনালোকে দেখিছে এইখন গেটতে এতিয়া আমাৰ যিজন মন্ত্ৰী ডাঙৰীয়া আহিব, নৱ কুমাৰ দলে ডাঙৰীয়া আহি এইটো পূজা মণ্ডপৰে পূজাৰ শুভ আৰম্ভণি কৰিব। তো বলক আমি এবাৰ ভিতৰলৈ সোমাই চাওঁ আৰু আপোনালোককো দেখুৱাম। বলা দুর্গা মাই কি! আজিলৈ ভিডিঅ'টো ইমানে। যদি ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে মই আগলৈ ইয়াতকৈ ভালকৈ ভিডিঅ' বনাই আপলোড কৰি থাকিব পাৰোঁ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাই থাকে। তো বাই দোস্ত।